নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বহুদিনৰ মূৰত অকণমান দীঘলকৈ এটা ভিডিঅ' আনিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰিব। গতিকে ভিডিঅ'টো মই আৰম্ভ কৰোঁ, শেষলৈকে চাই থাকিব। বহুদিনৰে পৰা ফেচবুকত পাই আহিছোঁ বুঢ়া ডাঙৰীয়া সম্পৰ্কত এটা পোষ্ট। দেখাক লৈ নামঘৰত থাকে। আচলতে বহুতে বিশ্বাস কৰে, বহুতে নকৰে। তাৰে মাজত বহুতে বিশ্বাস কৰে, নকৰে। কিন্তু মোৰ লগত লকডাউনৰ সময়ত হোৱা এটা ঘটনা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো নেকি ময়ো বৰ্তমান বিশ্বাস কৰোঁ যে বুঢ়া ডাঙৰীয়া আছে। আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'সমূহত দেখিছে, আমাৰ ঘৰৰ ওচৰতে এভাগ থান আছে, বাসুদেৱ থান। মোৰ ভিডিঅ'সমূহত যদি দেখা নাই, নিশ্চয় ভিডিঅ'সমূহ চালে গৈ দেখিব আপোনালোকে। তেতিয়া লকডাউনৰ সময় আছিল। থানখন মই দেখাম বাৰু, আমাৰ ঘৰৰ পৰা দেখিয়ে থাকে অকণমানকৈ। লকডাউনৰ সময় আছিল, জানেই লকডাউনৰ সময়ত পূৰা 6টা-7টা মানৰ পৰা পূৰা ৰাস্তা নিজান হৈ যায় আৰু গাড়ী চাড়ী নাথাকে। একেবাৰে নিস্তব্ধ পৰিৱেশ এটা, খুব ঠাণ্ডা পৰিৱেশ আছিল সেই সময়বোৰত। আৰু তেনেকুৱা এটা দিনৰে কাহিনী মই দেখাই দিছোঁ আমাৰ ঘৰৰ পৰা কিমান দূৰ থানখন। ইমান ভালকৈও মই দেখাব পৰা নাই। এই যে নীলা ৰঙৰ যে ঘৰটো দেখিছে, সেইটো হৈছে থানৰ বাথৰুম। তাৰ অকণমান আগলি থান ভাগ আছে। আমাৰ ঘৰৰ পৰা মানে কিমান দূৰ নিশ্চয় আপোনালোকে আন্দাজ কৰিব পাৰিছে। সেইখনেই হৈছে আমাৰ নিচেই কাষৰতে থকা বাসুদেৱ থান। আৰু এইটোৱেই হৈছে ৰাস্তাটো। দেখিছে, সেইটো ৰাস্তা। আৰু মই য'ত আছোঁ সেইটো দেখিছেনে? এইটো হৈছে আমাৰ ঘৰৰ কাষৰে যোৱা ৰাস্তাটো। এইটো বাইপাছ হয় আৰু এতিয়া পূৰা গাড়ী গৈ থাকে। এইটো বাইপাছ। লকডাউনৰ সময়ত একেবাৰে গাড়ী নাছিল। সেইদিনাখন সময় হৈছিল প্ৰায় 9:30মান হৈছিল। এইটো আমাৰ বেডৰুম, যিহেতু আমি ভাত খোৱা আমাৰ দেৰি হয়, তেতিয়া ৰাতিৰ সময় আছিল। ইয়াতে মই আছিলোঁ, ইয়াতে হাজবেণ্ডো বহি আছে, আমি দুইটা ৰুমতে আছোঁ। তাৰ পাছত আপোনালোকে আগৰ ভিডিঅ'সমূহ চালে নিশ্চয় দেখে, আমাৰ ঘৰত এটা পিকি আছে, মানে আমাৰ ঘৰৰ ডগীটোৰ কথা কৈছোঁ। তাক আমাৰ আগফালে বান্ধি থোৱা থাকে। এইটো দেখিছে, সি আগফালে বাৰান্দাত খেলি আছে। সি সদায় দিন ৰাত সেইকণতেই থাকে, প্ৰায়ভাগেই সি তাত থাকে। আৰু সেইদিনাখন কি হ'ল, সি খুব ভুকিলে। মোৰ এটা অভ্যাস, যেতিয়াই যিমান ৰাতি নহওক সি যদি ভুকে নহয়, মই শোৱাৰ পৰা উঠি লৰালৰিকৈ পৰ্দাখন আঁতৰাই বাহিৰলৈ চাওঁ। সেইটো মোৰ একদম, সি ভুকা শুনিলেই মই বাহিৰত চাওঁ। সেইটো মোৰ অভ্যাসৰ দৰে হৈ গ'ল। যিমান ৰাতি নহওক মই সাৰ পামেই আৰু মই বাহিৰলৈ চাওঁৱেই। সেইটো একদম পূৰা অভ্যাস হৈ গ'ল। মই সেইদিনাখনো সি ভুকা শুনি, আমি শোৱাটো নাছিলোঁ, 9:30মান বাজিছে। ভিতৰতে আছোঁ, বহি আছোঁ বিচনাতে কিবা কিবি চাই মেলি টিভিত। আৰু এনেকৈ ভুকা শুনিছোঁ। শুনি পেলাই মই ৰোৱাই নাই, মই ডাইৰেক্ট উঠিছোঁ। উঠি পেলাই পৰ্দাখন আঁতৰাই পেলাই বাহিৰলৈ চাইছোঁ। কোন জেগাত মই ধুনীয়াকৈ কৈছোঁ, চাই ল'ব। এই যে গছজোপা দেখিছে, ডাঙৰ পাতৰ, মিহি সেউজীয়াটো নহয়, অলপ ডাঠ ৰঙৰ যে গছজোপা, এইজোপা বেছি ডাঙৰ গছ নহয়। সেইকণতে মই পৰ্দাখন আঁতৰাইছোঁ, বাহিৰলৈ চাইছোঁ। মানে মোৰ চকুত ধৰি গৈছে, উজ্বলাত বগা কাপোৰত উজ্বলা দিলে যিটো ৰং, তেনেকুৱা। মই মানে মানুহজন ওখ আছিল, মই সম্পূৰ্ণ নেদেখিলোঁ। চুলিখিনি পিছফালে অলপ দীঘল, মানে বেছি দীঘলো নহয়, ইমান মানে এই মোৰ ইমানটো ধৰক, মোৰ হাতখন যিমানকণ দেখিছে সিমানমান হ'ব। মই ওপৰলৈ চাবলৈ মুখখন চাবলৈ সাহস নকৰিলোঁ। মই ভবা নাই যে মই সেয়া বুঢ়া ডাঙৰীয়া দেখিছোঁ। মই মানে কোনোপধ্যে ভবা নাই। মই ভাবিছোঁ কিবা বেলেগ বস্তু, ভয় লগা কিবা দেখিছোঁ। আৰু লগে লগে মই চিঞৰি দিলোঁ, আৰু লগে লগে মোৰ খুব চকু পানী ওলাইছে। ভয় খাইছোঁ বহুত, পূৰা একদম বুকুখন টিপিং মাৰিছে। আৰু তেতিয়া মই চিঞৰা শুনি ভণ্টি আহিছে আমাৰ ৰুমলৈ। তাৰপিছত এওঁ কি হ'ল বুলি, এওঁ ভয় খাই গৈছে, মই চিঞৰি দিছোঁ। তাৰপিছত মাহঁতো এনেকৈ আহিছে, সুধিলে। তাৰপিছত মই ভবা নাই, মই ভাবিছোঁ কিবা বেলেগ বস্তু দেখিছোঁ। তাৰ পিছদিনাখন বেলেগ মানে ডাঙৰ মানুহক সুধিলোঁ, তেনেকৈ দেখিছোঁ। কাৰণ ময়ো নতুন, মাহঁতো ইয়াত অহা বেছি বছৰ হোৱা নাই, 5 বছৰমানহে হৈছে। তাৰপৰা সুধিলোঁ চবকে। তাৰপিছত মই ঘৰলৈকো মাহঁতলৈ ফোন কৰিলোঁ, পেহীহঁতলৈ। তাৰপিছত চবেই ক'লে, এনেকৈ ওচৰৰ মানুহক যেতিয়া সুধিলোঁ, তেতিয়া ক'লে যে প্ৰায় ৰাতি এই ৰাস্তাটোৰে বুঢ়া ডাঙৰীয়া অহা যোৱা কৰে। আমাৰ মুখতে ওচৰতে পুল এটা আছে, পুলটোৰে সীমা আছিল হেনো, তেওঁ অহা যোৱা কৰে। সেইদিনাখন মই দেখাজনেই আছিল বুলি বহুতে কৈছে। আৰু
ভয়ো খাইছিলোঁ বহুত, তথাপিও বহুতে ভাল বুলিও ক'লে, নাজানো আৰু কি হয়। তথাপিতো মই বৰ্তমান বিশ্বাস কৰোঁ যে নামঘৰত হওক, থানত হওক, মন্দিৰত হওক বুঢ়া ডাঙৰীয়া থাকে। বহুতে হয়তো বিশ্বাস নকৰিব পাৰে, ময়ো বিশ্বাস কৰা নাছিলোঁ যেতিয়ালৈকে মই দেখা নাছিলোঁ। আৰু সেইদিনাখন আছিল মোৰ জীৱনৰ একদম বহুত ভয় লগা ঘটনা আছিল। মই ভবাও নাছিলোঁ দেখিম বুলি। মই ভাবিছোঁ বাহিৰা কিবা চাগে ভূত চুত দেখিছোঁ, মইতো ডাইৰেক্ট সেইটো বুলিয়ে ভাবিছোঁ, কাৰণ মই ভবা নাই দেখিম বুলি। কিন্তু মই নাজানো ওলাই বুলি, যেতিয়া দেখিছোঁ দেখাৰ পিছতহে কৈছে ওলাই বুলি। সেয়াই আছিল, দেখিলোঁ, বিশ্বাস কৰিলোঁ। এতিয়া আৰু কি হয় নাজানো, হৈ গ'ল দিন, কাৰণ লকডাউনৰ সময়তেই দেখিছিলোঁ। 21 চন আছিল নেকি, 21 নে 22 লকডাউন, পাহৰিছোঁ। লকডাউনৰ সময়ত মুঠতে। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে বাৰু বিশ্বাস কৰেনে বুঢ়া ডাঙৰীয়া আছে বুলি? কমেণ্ট কৰিবচোন। মোৰ ভিডিঅ'সমূহ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে লাইক কৰিব, ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ, বাই বাই।